हेलो एवरीवन কি খবৰ আপোনালোকৰ ভালনে আৰু মোৰ সাগে থাম্বনেল আৰু টাইটেল চাই আপোনালোকে গম পাইছে আজি এটা বিশেষ ঠাইলৈ যাব ওলাইছো আৰু তাত আমাৰ এটা বেলেগ ধৰণৰ এটা এক্টিভিটি কৰিব গৈছো যেটো আমাৰ কাৰণে নতুন এক্সপেৰিয়েন্স হয় আৰু ক'ত গৈ আছো আপোনালোকে দেখি গৈ থাকিব তাৰ পিছত এয়া মই বেবিক ধুনিয়াকে ৰেডি কৰাই দিলো আৰু ইফালে মই চুলিখিনি চাই ভাবি আছো মই চুলিখিনি কি কৰিব পাৰো কাৰণ এতিয়া শেপটো বেলেগ হৈ গল চুলিখিনি দীঘল হৈ গল তাৰ পিছত কিন্তু লাষ্টতকে গৈ মোৰ চুলিটো বন্ধাই হয় আপোনালোকৰ এনেকুৱা হয় নে বহুত ভাবি চিন্তে লাষ্টত হিদিনাখন একদমে বেয়া হৈ যায় আৰু ইফালে মোৰ বেবিয়ে পিছে আজিকালি চুলিত থৰা হৈছে যে সেই কাৰণে মই ভাবো কি চুলিটো মই বান্ধি ৰখাই যথেষ্ট ভাল হ'ব তাৰপিছত এয়া আমি গৈ আছো আজি এখন পাৰ্কত এখন নাম হৈছে সেন্ট নিকোলাস পাৰ্ক আৰু বলকচোন তেতিয়া হলে মোৰ লগত আপোনালোকৰ বলক তাৰপিছত ইয়া আমি এতিয়া পাৰ্কখনত আহিটো পালো কিন্তু আমাৰ অলমোস্ট দুবাৰ মান আমি সাগে ইয়াতে ৰাউন্ড লগালো কাৰণ আমি পাৰ্কিংয়ে পোৱা নাই কতো গাড়ী ৰাখিবলৈ এটা জেগাও এটাও নাই কাৰণ সকলোখিনি ঠাইতে মানুহবোৰে কি কৰিছে এনেকুৱা টেন্ট লগাই হতে পিকনিক কৰি আছে তাৰপিছত তথাপিও আমি মানে ভাবি আছো যে কৰবাত হলেও উলাব তাৰপিছত এখন এটা জেগা পালো আৰু তাতে আমি গাড়ীখন ৰাখিলো আৰু ইফালে মই বেবিক চাও যে ইমানে বেছি গৰম পাইছে হি বেছেৰাই কাৰণ বহুত বেছি ৰ'দটো দি আছিল আৰু মই দীঘল পিন্ধাই নাই অকমান তাৰ গৰমটো লাগিলে তাৰপিছত কিবাকে বাৰু আমি গাড়ীখন পাৰ্ক কৰিলো আৰু এতিয়া গৈ আছো লগৰখিনিক লগ কৰিব হিয়তক ফোন কৰি আছো কোত আছে কেনেকৈ আছে বহুত বেছি ডাঙৰ হয় পাৰ্কখন আৰু আমি আজি কিনো এক্টিভিটি কৰিম আপোনালোকে চাই গৈ থাকিব দিয়ক এতিয়া বলকচোন আমাৰ লগত বলক
তাৰপিছত বহুখিনি অহাৰ পিছত ফাইনেলি এতিয়া আমি ইহঁতক দেখা পালোঁ আৰু মই ইহঁতক দূৰৰ পৰা কৈ আছোঁ যে হাই কৈ দিয়ে, মই ভিডিঅ' বনাই আছোঁ। তাৰপিছত মই ধুনীয়াকৈ বেবীক ইয়াতে শুৱাই দিলোঁ আৰু তাৰ গৰম লাগিছিলে কাৰণে মই কাপোৰটো খুলি তাৰ তলত থকা সৰু ইনাৰটোকে পিন্ধাই থৈ দিলোঁ। আৰু ইফালে অস্কাৰক দেখিছেনে, সি মানে চিনি পাইছে যে সেইকাৰণে সি পূৰা ধুনীয়াকৈ কৰিছে। তাৰপিছত বেবী কিন্তু বেয়া এনজয় কৰিছে, দেখিছে সি পূৰা সকলোকে চাই আছে আৰু ধুনীয়াকৈ ওলোটাই সি শুই লৈছে আৰু চবকে চাই আছে। আৰু আমি মানে সকলোৱে মিলি পটলাক কৰিছিলোঁ। মই নিছিলোঁ ভেজ পোলাও আৰু সিহঁতেও কিছুমান আনিছিলে, চিকেন উইংছ আনিছিলে আৰু বহু কিবা কিবি আনিছিলে। কিন্তু দুখৰ বিষয় এইটো যে মোৰ আজি মানডে হয় আৰু মানডে বুলি মই বহুখিনি মানে ভেজ খাওঁ, নন ভেজ নাখাওঁ। তো সেইকাৰণে অকণমান মোৰ লোকচান হৈ গ'ল। তথাপিও এইটো একো নাই, কাৰণ এনেকৈ লগ হৈ খানা খোৱাটো এটা বেলেগ ভাল লাগে। আৰু ইফালে লগৰজনী কিবা চেণ্ডউইচ বনাই আছিল যে ধুনীয়াকৈ, সেইখিনিও ভিডিঅ' কৰি ৰাখিছে। আৰু ইফালে অভিজিতক কৈ আছিলোঁ যে কেনেকুৱা লাগিছে কোৱাচোন, সি ধুনীয়াকৈ এক্সপ্ৰেশ্যন দি দিছে, ভাল লাগিছে। তাৰপিছত আমি কৈছোঁ অকণমান খাইটো লোৱা, তাৰে পিছতকৈ ক'বা যে কেনেকুৱা লাগিছে। তাৰপিছত সি ইফালে মোকো কৈ আছে যে ভাল লাগিছে। তাৰপিছত মই এইফালে ফ্ৰুটছবোৰ লৈ আছিলোঁ, খাই আছিলোঁ। আৰু ইয়াত দেখিছেনে আয়ানেও চাই আছে। আজিকালি সি খাব মন কৰে অকণমান, কিন্তু খাব পৰা হোৱা নাই বাৰু। নেক্সট আৰু এমাহমান আছে, তাক খুৱাব পৰা হ'ব তেতিয়াহে। সি ইফালে চাই থাকে মানে কি খাইছোঁ কি খোৱা নাই। আৰু লগৰজনী কৈ আছোঁ চোৱা এতিয়া ভিডিঅ' কৰি আছোঁ, তুমি ধুনীয়াকৈ দেখাই দিয়া এয়া কি বনাইছা বুলি। তাৰপিছত বহুত বেছি ভাল লাগিলে আৰু ধুনীয়াকৈ আমি এনজয় কৰি আছোঁ। আৰু আপোনালোকে চাই গৈ থাকক বাৰু। তাৰপিছত আৰু ইহঁতেও লগৰখিনি আহি গ'ল আৰু ধুনীয়াকৈ সকলোখিনি গাড়ীৰ পৰা বস্তুখিনি লৈ আহিলে, যি খানাৰ আৰু আইটেমবোৰ আছিলে, কাৰণ একেলগে লৈ অহাটো পচিবল নহয়। তাৰপিছত অকণমান এইপিনে থকা মানে পাৰ্কখনৰ এটা ছাইডটো আমি চাব আহিলোঁ কি কি আছে। তো ইয়াৰে মানুহখিনি একদম ছানবাথ লৈ থাকে, কাৰণ ইয়াতে মানে ৰ'দটো ছামাৰত মানে অকণমান কেইদিনমানৰ কাৰণেহে ওলায়। আৰু আমি যেনেকৈ ইণ্ডিয়াত এনি টাইম ৰ'দ পায়ে থাকোঁ, ইয়াতে ৰ'দ মানে লোৱাটো বহুত বেছি। ৰ'দটো মানে ইমান বেছি গাত নালাগে আৰু ছামাৰত অকণমান লাগে কাৰণে সিহঁতে ধুনীয়াকৈ ছানবাথ লৈ থাকে। যেনেকৈ সিহঁতে আমাৰ তাতে গৈও গোৱা বা সিহঁতে ছানবাথ ল'ব যায়। তো আমাৰ সেইকাৰণে আমি কিন্তু ছায়াহে বিচাৰি থাকোঁ দেই, আমি সেইকাৰণে ছায়াতে আছিলোঁ। তাৰপিছত ইফালে লগৰজনী কৈ আছিলোঁ দিয়া আমি এটা ফটো উঠোঁ। তাৰপিছত ফটো উঠি আছিলোঁ, এনেকৈ ভিডিঅ' কৰি আছিলোঁ। তো ভাল লাগে এনেকৈ। আৰু বহুখিনি মানুহৰ মই অকণমান ভিডিঅ' কৰি থ'ব বিচাৰিছোঁ যে কেনেকুৱা লাগিলে। তাৰপিছত এয়া আমি যে কৈছিলোঁ নেক্সট এক্টিভিটি কৰিম, এয়া তাৰ কাৰণে আমি এতিয়া ৰেডি হ'ব লাগে। আৰু ধুনীয়াকৈ আমি কফি চফি লৈ আহিলোঁ। আৰু আমি এক্টিভিটিটো হৈছে আমাৰ ব'টিং। আৰু এয়া ব'টখন আমাৰ লগৰজনী কিনিছে। আৰু ব'টখন ইয়াতে সকলো মানুহে তাৰমানে ব'ট লৈ আহিছে আৰু নিজে নিজে এক্টিভিটিবোৰ কৰিছে। তো বহুখিনি সেইকাৰণে আজি বহুত বেছি মানুহ হ'ল। আৰু এইটো আমাৰ কাৰণে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়। তাৰপিছত সকলোৱে মিলি ব'টখন নদীলৈকে লৈ গ'ল আৰু সকলোৱে এবাৰ মানে চলালে। তাৰপিছত এইবাৰ পাল পৰিলে আমাৰ লেডিজখিনিৰ, কাৰণ বেবীখিনিকতো লৈ আহিব নোৱাৰি, গতিকে মই অভিজিতৰ হাতত বেবীক দি দিলোঁ। তাৰপিছত আমি 5জনীয়ে এয়া ব'টখন চলাব লৈছোঁ। আৰু এটা কথা জানেনে, কোনোৱে ব'টখন ভালকৈ চলাব আমি নাজানো, চবেই মানে ট্ৰাই কৰি আছিলোঁ কেনেকৈ নিলে কোনপিনে আগপিনে যাব পাৰি। এয়া এটা বেলেগ এক্সপিৰিয়েঞ্চ আছিলে। আৰু এইটো বাৰু অকণমান ভুল হৈছে যে আমি লাইফ জেকেট পিন্ধা নাছিলোঁ, তাতো ভালকৈ নাজানো। এনেকুৱা বাৰু ভুল কৰিব নালাগে। তথাপিও বাৰু এবাৰ গৈছোঁ আৰু একদম মানে বেয়া মানে এক্সাইটমেণ্ট আমাৰ আছিলে যে কেনেকৈ চলাম কি কৰিম। ইফালে মাজে মাজে আমাৰ এবাৰ দুবাৰ ফচিও যাওঁ, তাকে লৈ আমি হাঁহিও উঠিছে, ভয়ো লাগিছে, মানে কি ক'ম আৰু ইমান সৰু সৰু বাচ্চাবোৰে সিহঁতে খেলিছিলে, মানে ব'টিং কৰি আছিলে। তাৰপিছত সকলোখিনি হৈ যোৱাৰ পাছত ইফালে আহি দেখিলোঁ ধুনীয়াকৈ বেবীক অভিজিতে ডাইপাৰ চেঞ্জ কৰি দি আছিলে। তাৰপিছত এয়া আমি এতিয়া যাবৰ হ'ল আৰু যোৱাৰ
আগত অকণমান আমি ফ্ৰুট চালাড ধুনীয়াকৈ খাই তাৰপিছত এয়া পাইনাপল আৰু ৱাটাৰমেলন কাটি ল'লোঁ আৰু সকলোৱে মিলি ধুনীয়াকৈ খালোঁ আৰু এতিয়া হৈছে আমি সকলোবোৰ পেকিং কৰিব লাগে আৰু এয়া অলমষ্ট আমাৰ আজি 5 ঘণ্টামান আমি ইয়াতে কটালোঁ তো বহুখিনি ভাল লাগিলে আৰু নেক্সট আমাৰ মেইন কামটো হৈছে বোটখন হাৱা গুচোৱা আৰু প্ৰথমতে জানেনে যেতিয়া সিহঁতে কৈছিলে যে বোট এখন আমি আনিম তেতিয়া মই ভাবিছিলোঁ বোট কেনেকৈ ইয়াতে কিনিব পাৰি আৰু কেনেকৈ বোটখন আনিব সিহঁতে তাৰপিছত দেখিছেনে ইয়া ইমান ধুনীয়াকৈ এখন বোট মানে এই বেগটোত জুৰি গ'ল তো মই ফাৰ্ষ্ট টাইম এনেকুৱা দেখিছোঁ বাৰু আৰু এটা কথা যিখন আমি য'ত আমি ব'টিং কৰিছিলোঁ তাত ইমান বেছি ডিপ নাছিলে কাৰণ ইয়াতে বহুখিনি কিডছেও ইয়াত এক্টিভিটিবোৰ কৰে কিন্তু এটা হয় যে লাইফ জেকেট সকলোৱে পিন্ধে কিন্তু তো এয়াই আছিল আজিৰ কাৰণে তাৰপিছত আমি সকলোৱে লাষ্টত এটা ফটো আমাৰ হয় তো সেয়াই ফটোটো আমি উঠিলোঁ আৰু এয়াই আছিল আজিৰ কাৰণে তো ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব